আজি ৰ'দ কেনেকুৱা দিছে ৰাইজ মই দেখিছানে কাপোৰ ধুই দিছোঁ শুকাব হৈছে বাৰু ৰাতিপুৱাই ধুই দিছোঁ আঠুৱা চাঠুৱা চব ধুই দিছোঁ এই যিহেতুকে শুক্ৰবাৰ মুৰ্গাটো ধুব পাৰিমেই আৰু সেইকাৰণে ভাবিলোঁ কি সোনকালে ধুয়ে দিওঁ আৰু বাকীটো ধুই দিছোঁ এটা কি বস্তু ধুই দিছোঁ চাব ৰাইজ কি পোকা মই গাৰুও ধুই দিছোঁ মই মানে গাৰুকেইটা অকণমান লেতেৰা লেতেৰা হৈ আছিল আজি এইকেইটা গাৰুও ধুই দিছোঁ মই বিয়াত আনা গাৰু কিন্তু এনেকৈ দাগ লাগি গৈছে ঘাম চামত বা কেতিয়াবা বাবাও কিবা পেলায় সিটো আৰু পেলায়ে কচেদি এই ইয়াতৰ পৰা মাটি আছে হাল্লা কৰি আছে সেইকাৰণে মই বোলো আজি ধুই দিওঁ এতিয়া শুকাই নে নুশুকাই আল্লাই জানে আৰু বেলেগ কোনো নাজানে দেখিছেনে মানুহটো মোক হাত ধুব হাক দিছিল মই আৰু কথা শুনা ভকতে নিনে আৰু বাকী বেছি কাপোৰ ধোৱা নাই বাৰু ডেইলিয়ে মোৰ ইমান কাপোৰ হয় ৰাইজ আৰু এয়া অকণমান মোৰ চেহেৰাটো দেখাই দিলোঁ ৰ'দত অলপমান ক'লা হ'ব দিছোঁ বহুত বগাজি মই আৰু মোৰ পোকাটো ৰোগী ইয়াতে